নমস্কাৰ যে বিষয়ক লৈ সমগ্ৰ দেশত আলোচনা হ'ব লাগিছিল সেই বিষয়ক লৈ এতিয়া সকলো নিচুপ হৈ আছে সকলো নিমাত হৈ আছে এগৰাকী 13 বছৰীয়া ছাত্ৰী এটা দুটা নহয় 32টাকৈ পাখণ্ডই 5 দিন ধৰি সেই ছাত্ৰীগৰাকীৰ সৈতে যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল ৰাজস্থানৰ শ্ৰী গংগানগৰত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল এই কাহিনীৰ আৰম্ভ হৈছিল 18 তাৰিখে নিজৰ বান্ধৱীৰ ঘৰৰ পৰা ছাত্ৰীগৰাকীয়ে নিজৰ ঘৰলৈ বুলি এখন অটো বুক কৰিছিল আৰু ঘৰলৈ ফোন কৰি কৈছিল যে মা মই গৈ আছো মাকেও নিশ্চিন্ত মনে ৰৈ আছিল জিয়ে কহালৈ কিন্তু সময় পাৰ হৈ গ'ল সেই ছাত্ৰীগৰাকীয়ে আহি ঘৰ নাপালে জঘন্য প্ৰাখণ্ড অটো চালকটোৱে সেই ছাত্ৰীগৰাকীক এখন হোটেলত নি বিক্ৰী কৰি দিলে আৰু তাৰ পাছত যি ঘটনা ঘটিল সেয়া শুনিলে আপোনাৰ বুকু কঁপি উঠিব এই আজাহাৰ দিয়াৰ পাছতে আৰক্ষীৰ অভিযান আৰম্ভ হ'ল এখন হোটেলত উদ্ধাৰ হ'ল সেই 13 বছৰীয়া নাবালক কিশোৰীগৰাকী হোটেলখনৰ নাম আছিল হোটেল জয়ন আৰু যেতিয়া সেই ছাত্ৰীগৰাকীয়ে উদ্ধাৰ হ'ল ঘটনাৰ নতুন দৃশ্যপট দেখিবলৈ পোৱা গ'ল কেনেদৰে নিৰ্মমভাৱে এখন হোটেলৰ পৰা অন্য এখন হোটেললৈ লৈ যোৱা হৈছিল সেই কিশোৰীগৰাকীক আৰু এটা দুটা নহয় 32টাকৈ নৰ পিশাচে কেইবাদিন ধৰিও সেই ছাত্ৰীগৰাকীৰ সৈতে যৌন নিৰ্যাতন কৰাৰ ঘটনা সংঘটিত হৈছিল এবাৰ চিন্তা কৰক 13 বছৰীয়া এগৰাকী নাবালিকা আৰু সেইগৰাকী নাবালিকাৰ সৈতে এজন দুজন নহয় 32 জনকৈ পাখণ্ডই নৰ পিশাচে যৌন নিৰ্যাতন কৰিছিল আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতেই আৰক্ষীয়ে 18 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বৰ্তমানো কেইবাজনো গ্ৰেপ্তাৰ হ'বলৈ বাকী আছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে আৰু কিমানজন এতিয়া নিজকে পুৰুষ বুলি ক'বলৈ যেন লাজ লগা অৱস্থা হৈছে এখন দেশত এনে একাংশ নৰপিশাচ যি নৰপিশাচে 13 বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে সেই ভয়ংকৰ ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে আৰু আৰক্ষীৰ তদন্তত ইয়াতকৈ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে হোৱাটছআপে মোবাইলে প্ৰথমতেই সেই কিশোৰীগৰাকীৰ ফটো দিয়া হয় আৰু কিশোৰীগৰাকীৰ ফটো দেখাৰ পাছতেই এনে একাংশ নৰপিশাচে যৌন সম্বোধ ল'বলৈ সেই হোটেললৈ আহে এখন দুখন হোটেল নহয় কেইবাখনো হোটেলত এনেদৰে কিশোৰীগৰাকী ইখন হোটেলৰ পৰা সিখন হোটেললৈ লৈ যোৱা হৈছিল আৰু এই ঘটনাৰ পাছত শেহতীয়াকৈ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত দেখুওৱা হৈছে সেই ভিডিঅ'টোত কেইগৰাকীমান নৰপিশাচ যাৰ হাত ভৰি বন্ধা আছে আৰু ৰাইজৰ মাজেদি আৰক্ষীয়ে লৈ গৈছে আৰু সেইসকলক প্ৰহাৰ কৰিছে আৰু দাবী কৰা হৈছে যে ৰাজস্থানৰ এই মৰ্মান্তিক ঘটনাৰ সেইসকল অভিযুক্ত কিন্তু সেয়া সম্পূৰ্ণ মিছা ভিডিঅ' এতিয়া আপুনি চিন্তা কৰক যে যি পাখণ্ডই 32টাকৈ পাখণ্ডই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে সেইসকলক বৰ্তমান কি শাস্তি দিব শাস্তিটো পূৰ্বতেও এনে ধৰণৰ জঘন্য ঘটনাৰ ক্ষেত্ৰত প্ৰশাসনে বা আইন ব্যৱস্থাই দি আহিছে কিন্তু সেই শাস্তিলৈ ভয় কৰা দেখা পোৱা নাই একাংশ লোকে এনে একাংশ বিকৃত মানসিকতাৰ লোকক কি শাস্তি দিয়াটো আপুনি বিচাৰে সেয়া আমাক কমেণ্টৰ সৈতে জনাব